আজি মই গোৰেশ্বৰ সমষ্টি তো তাত মই নিৰ্দলীয় হিচাপে প্ৰাৰ্থীত্ব আগবঢ়াইছোঁ। তো আমাৰ 2,05,000 মান ভোটাৰ সংখ্যা গোৰেশ্বৰ সমষ্টিত। তো তাতে মাইনৰিটি হিন্দু আৰু বঙালী মানুহ মিলাই বা মুছলিম মানুহ মিলাই আমাৰ কমেও 90,000 ভোটাৰ আছে। তো আমি স্থানীয় প্ৰাৰ্থী হিচাপে এই মাইনৰিটি যিখিনি ভোট আছে তেওঁলোকৰ ভোট দিয়াৰ জেগা যিহেতু নাই, গতিকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই এই ভোটখিনি পাম বুলি মই আশা কৰিছোঁ। আৰু যি গোৰেশ্বৰত যিসকল প্ৰাৰ্থীয়ে মানে নমিনেশ্যন দি আছে তাৰ ভিতৰত ইয়াতে 3জনে মুখ্য হ'ব, এজন EPPL-ৰ, এজন BJP-ৰ আৰু নিৰ্দলীয় হিচাপে মই এই 3জন প্ৰাৰ্থীৰ ভিতৰত নহয়, মই BPF-ত যোগদান কৰা নাই। মই BPF-ৰ মিটিঙতে গৈছিলোঁ, কিন্তু তেওঁলোকে কৈছিল যদি কেণ্ডিডেট থাকে সহায় কৰিব লাগে, কিন্তু যোগদান হোৱা নাই। হয়, MCLA প্ৰতিদ্বন্দ্বিতা কৰি মই যথেষ্ট ভোট পাইছিলোঁ। তো তাতে কিবা এটা টেকনিকেল প্ৰব্লেমৰ কাৰণে মই ফেইল হৈছোঁ। তো হ'লেও তাত মই যথেষ্ট ভোট পাইছোঁ। মই 14,000 ভোট মই তাৰ পৰা মই পাইছিলোঁ। তো এতিয়া গোৰেশ্বৰ সমষ্টি যি হৈছে ইয়াতে কমেও 60ৰ পৰা 70,000 ভোট মই আশা কৰিছোঁ। বিজেপি বিৰোধী ভোটখিনি আপোনাৰ তাত আহিব, নিশ্চয় আহিব। আপুনি প্ৰজেক্টেড প্ৰাৰ্থী বুলি চৰ্চাও ইতিমধ্যে চলিছে। কোনো প্ৰজেক্টেড প্ৰাৰ্থী নহয়, নিৰ্দলীয় প্ৰাৰ্থী। মই আগতেও নিৰ্দলীয় ইলেকশ্যন খেলিছোঁ, নিৰ্দলীয় হিচাপে ৰাইজৰ প্ৰতিনিধিত্বও কৰিছোঁ। এইটো কাৰো প্ৰজেক্টেড প্ৰাৰ্থী নহয়।